ভগৱানো এজন বাহ বেপাৰী জহান নাম জীৱনে দিয়া বাহিৰেই সাজিলৈ বাহি বজাই থাকো ডিঙিলৈকে মদিৰা গিলি আহি তথাপিতো হাতত তাল ফুলে লৈ বাহিডালক কওঁ হেৰো বাহি তোক বৰ ভাল পাওঁ দেহি ভগৱানৰো ভিন্ন ৰূপ কাৰোবাৰ বাবে কৰোণাৰ সাগৰ কাৰোবাৰ বাবে তেজ খোহা যুগ আমাৰ দৰেবোৰক পেটত দিলে ভোক মগজুত আদৰ্শৰ পোক নাঙঠ কৰি পৃথিৱীলৈ পঠিয়াই দি হাঁহি হাঁহি সুধে কেনে পালি ফাইনেলি বা দিলোনে তোক বাকী আৰু কি চলি আছে ছেকেণ্ড হেণ্ড জিন্দগী হাঁহি উঠা কমিক ট্ৰেজেডি পাহৰণিত মোৰ আবেলিৰ আড্ডা দোস্তি হিয়াৰী অতীত হ'ল তাইৰ ঘৰৰ সন্মুখেৰে কৰা ঘনে ঘনে পাইচাৰি বাপেকে বিচাৰিছিল ডাক্তৰ জোঁৱাই বা কমচে কম চৰকাৰী কৰ্মচাৰী আৰু মই ঔকাদ নথকা নাকাম্মা ভিক্ষাৰী লক্ষ্যহীন দিগভ্ৰষ্ট পথচাৰী ভগৱান কিসমত চিষ্টেম প্ৰেয়সী কোনে দিয়া নাই বাহ আমাক অফিচবোৰত ঘূৰি ঘূৰি ভাগৰি আবে ইহঁতে বাদিলে মোক কোৱাটো আমাৰ জাতীয় সংলাপ স্বপ্নৰ আকাশত উৰি ফুৰো শুনি ৰজাৰ কথাৰ ফুলজাৰি 1000 গৰুৰ মালিক এটা গাধ নামত ডিগ্ৰীধাৰী বগা সাজ পিন্ধি ঘূৰি ফুৰা বলাৎকাৰী আৰে য'তেই যাওঁ তাতেই দেখোন বা দিবলৈ সাজু হৈ থাকে সংস্কাৰৰ ডাইলগেৰে বানপানী কৰি দিব পৰা শিক্ষিত নৰনাৰী বেলেগকনো কি কম য'ত ভগৱান নিজেই এজন বাহ বেপাৰী বাহ 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 আৰে বাহ 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 না ঘৰ না চাকৰি না চকৰি না দুচকীয়া না গাড়ী ধুৰ এই গণপত এনেকৈ থৰি না জীয়াই থাকিব পাৰি তাতকৈ মৰিয়ে যাওঁ বল তাড়াতাড়ি কিন্তু আমি ইজ্জতদাৰ গৰীব সাহাব ধাৰ খাই নথওঁ এদিন আমিও প্ৰত্যেকটো বাহৰ সুত আৰু মূল উভতাই দিম গণি গণি হিচাপ কৰি